guys and welcome back to my YouTube channel. My name is Jigyasa aru aji eto mor assamese first vlog hoy. So aji assamese first vlog hoy jehetuke so aji moi aru papa eta jabo laisu so eta nako kot jao so tate apnaloke kijani TV serial assamese serial bilakot बहुत shooting dekhise so aji tate jam so video to ender loke sai thakok kot jao so jodi bhal lagise like kori dibo share kori dibo comment kori dibo aru jodi subscribe kora subscribe kori bell icon to press kori dibo beleg jao to ami etia ahi palu eya ami etia jam moi etia mandir tu na dekha apnaloke guess kori log eya mandir dorja মানে গেট খন আৰু মই তাতে ৰিলস বনাইছো এবাৰ চাই লওক আৰু গেস কৰক সো আপোনালোকে ধৰিব পাৰিছে নে বাৰু যদি ধৰিব পাৰা না আৰু এটা ৰিলস মই বনাইছো হেতু দেখাও গেস কৰি So এইখিনি ৰাস্তা আৰু মই ধুনিয়া কিছুমান বহুত ধুনিয়া পৰিবেশ এটা দেখাই দিছো সো আমি আহিছো গীতা মন্দিৰত আৰু এয়া ইয়াতে গীতা মন্দিৰ সো ইয়াতে বহুতে ধুনিয়া প্লেস হয় আৰু বহুতে ধুনিয়া সিনাৰি আছে So eya main gate khon so yate krishna ase aru arjun ase so yate bohutu shooting kora jay jeneke moi example di disu niora full so etu so eta bahut serial moi dekhisu shooting kora so yare side ot bahute dhuniya porbesh ase etu murti aru bahut dangor ekhon fieldor nisina ase সেয়া চাব পাৰে আৰু আগৰ ফালেও আছে মই গৈ আছো সো এয়া সো আহক বহুত ধুনিয়া সিনাৰি হয় আৰু পিকনিক বনাব কৰিলে স্পেশালি এটো বহুতে ধুনিয়া প্লেস হয় এখিনিত সো বহুতে উখ উখ গছও আছে আৰু বহুত মাংকিজ আছে So এইবিলাক আৰু বহুত ডাঙৰ এখন so ইফালে মাংকিও আছে চাইলক এবাৰ মাংকি বিলাক জাম্প কৰি আছে so ইয়াতে বহুতে ভাল লাগে আহি কিনে so এয়া জাপ মাৰি গ'ল ওকে মই জুম কৰি দেখাইছো বাৰু আৰু বহুত বান্দৰ আছে মই অকল এটাই দেখাইছো কাৰণ এইখিনি জাগাত অকল এটাই আছে আৰু তলতো সাইডতো বহুত আছে মই বাৰু পিছত দেখাম তো এতিয়া এইবিলাক সো আৰু হেতু চাওক ইয়াতে এইবিলাক আৰু ইয়াতে পাৰ চৰাই আছে বহুত ইয়া মই বাৰু লুকাই লুকাই এনে ধৰিবলৈ চেষ্টা কৰিম ওকে ভেৰি সাইলেন্স बहुत क्यूट क्यूट है so eya aru hetu sauk gate khon to etu eya juntu ma agoteo dekhaisu গেটখন স্পেশালি বহুত ধুনিয়া আৰু
কি হৈ গ'ল এয়া বহুত আছে সো চিট বহুত আছে আৰু তো কিবা কাৰণত মই ভিতৰলৈ যাব পৰা নাই সো ভিতৰৰ চিনটো এনেও এতিয়া বন্ধ হৈ আছে তো নেক্সট ভিডিঅ'ত দেখাই দিম ভিতৰৰ চিনটো তো আৰু সেইটো কি এইটো এটা মূৰ্তি হয় সো দেখাই দিছো এয়া কমেন্ট বক্সত জনাই দিবচোন এইটো কিহৰ মূৰ্তি হয় এইটো তো আৰু বহুত ধুনীয়া চিনেৰি আছে সো আগতে সেৱা কৰি লওঁ তো এইবিলাক দৰ্জা তালা মাৰা আছে সেৱা কৰি লওঁ সো আপোনালোকে নটিচ কৰিছে কিজানি সেৱা কৰাৰ টাইমত কিন্তু পাৰক এটা ওচৰত আহিছিলে কিন্তু ধৰাৰ টাইমত অহা নাছিলে এয়া দূৰত গ'ল আৰু এইবিলাক গছ আছে ধুনীয়াকে এয়া গেট ওকে অলপ দেৰিকে ৰিলছো বনাম তো এয়া যিহেতুকে এতিয়া ৰাতিপুৱাৰ সময় এতিয়া বেছিভাগ মানুহ নাই আৰু এনেও এতিয়া কৰোণাৰ সময়ত বেছি মানুহ নাথাকে তো এয়া সো এইখিনি প্লেচতে বহুত শ্বুটিং হয় তো বহুত ধুনীয়া চিনেৰি হয় চালে কিজানি ভাল লাগিছে যদি কমেণ্ট কৰি জনাই দিব আৰু লাইক কৰি দিব এয়া গীতখন তো কোনো মানুহ নাই সো আমি একদম হেৰিতকৈ গৈছোঁ এজন দুজন মানুহ আছে বাৰু তো যিহেতুকে ৰাতিপুৱা সো ৰাতিপুৱাৰ টাইমত বহুতেই ভাল হয় আৰু ৰাতিপুৱা ৱাকিং মানে মৰ্ণিং ৱাক কৰিবৰ কাৰণে ইয়াতে বঢ়িয়া হয় তো অলপ আগত যাওঁ আৰু এইবিলাক দেখাই দিয়ক তো এইবিলাক এতিয়া আৰু অলপ আগত যাম ইয়াতে বহুতে জাগা আছে তো মৰ্ণিং ৱাক কৰিবৰ কাৰণে বেষ্ট তো সিফালেও আছে আৰু এইবিলাক বান্দৰ মনে মনে নহ'ল বা খেদি আহিব এইবিলাক কেমেৰা ক্লিয়াৰ হোৱা নাই তাৰ কাৰণে চৰি তো ক্লিয়াৰ কৰি দিছোঁ অ'কে তো এয়া বহুতে বান্দৰ আছে ইয়াতে গীতা মন্দিৰত সো আৰু আছে চাই লওক সো তাৰে মাজতে মই আৰু বহুত ৰিলছ বনাইছোঁ সেইবিলাকো মাজে মাজে চাই লওক যাতে আপোনালোকে আমনি নাপায় সো যেনে গীতা মন্দিৰত আহিছোঁ আৰু ইয়াতে আপোনালোকে বহুতো শ্বুটিং দেখা পাইছে আৰু নিয়ৰৰ ফুল মই যোনবিলাক চিৰিয়েল দেখিছোঁ তো নিয়ৰৰ ফুলখন ইয়াতে মৰ্ণিং ৱাক কৰিব আহে দেউতাকে সো মৰ্ণিং ৱাক কৰা চিনটো ইয়াতে ক'ৰবাত তুলিছে আই থিংক সো আৰু বহুত ধুনীয়া চিনেৰি আছে তো এতিয়া ঘৰত যোৱা সময় হৈ গৈছে তো অলপ সময় থাকোঁ তাৰপিছত ঘৰত যাওঁ
এতিয়া আমি যাম ঘৰত তো এইফালেৰে যায় তো এতিয়া যাওঁ So friends, আজিৰ ভিডিও ইমানলৈকে আছিল কাৰণ যেতিয়া ঘৰ আহি পালো তেতিয়া ভিডিও কৰা নহলে কাৰণ যেতিয়া আহিছিলো তো গীতা মন্দিৰ যিহেতুকে হিল জাগা হয় তো সেইকাৰণে উঠাটো আৰু নামাটো বহুত দিগদাৰ হয় so সেইকাৰণে আহিব পিছত জিৰণি ললো আৰু টোপনি গলো তো সেইকাৰণে বহুত দেৰি হৈ গ'ল আৰু এতিয়া মই পঢ়িবও লাগে তো ভিডিও বনোৱা নহ'ব তো এইখিনিলৈকে আজিৰ ভিডিও আছিল যদি ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব